জুই জ্বলিছে ছাত্ৰ সন্থা জাগিছে ছাত্ৰ সন্থা জাগিছে আমাৰ সংগ্ৰাম চলিছে ৰাইজসকল জাগিছে ছাত্ৰ সন্থা জাগিছে ছাত্ৰ সন্থা জাগিছে ভাই ছেত্ৰী মুৰ্দাবাদ ভাই ছেত্ৰী মুৰ্দাবাদ গম পায় প্ৰায় আজি 17 দিন উকলি গ'ল যোৱা ডিচেম্বৰ 18 তাৰিখে 2024 তাৰিখে আজি 17 দিন উকলি গ'ল আমাৰ প্ৰকাশ বাহাদুৰ ছেত্ৰী ভাই ছেত্ৰী ওৰফে কৃষ্ণ ছেত্ৰী তেখেতৰ কেঁচা মিলত কাম কৰি থকা অৱস্থাত প্ৰায় 9:30মান বজাত ৰাতিপুৱাই কোনোবা অস্ত্ৰধাৰী দল এটা জানিব পৰা মতে এতিয়া আমি গম পাইছোঁ আমাৰ আলফা স্বাধীনে কিডনেপ কৰি দিছে এতিয়া আমি আজি চব প্ৰায় 17 দিন আমি বাট চালোঁ আমি ৱেইট কৰিলোঁ তো আমি গতিকে আজি সদৌ গোটা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি আৰু তিৰাপ জামুন অঞ্চলৰ প্ৰায় 12টা দল সংগঠন আজি ওলাই আহিছোঁ আজি বাধ্য হ'লোঁ ওলাই আহিছোঁ আজি আমি প্ৰথমে কাৰ্যসূচী লৈছোঁ ভাই ছেত্ৰীৰ ঘৰত ভাই ছেত্ৰীৰ ঘৰৰ পৰা আমি আজি কাৰ্যসূচী লৈছোঁ আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ তেখেতৰ ঘৰ ঘেৰাও কৰিছোঁ আৰু ইয়াৰ পৰা আমি ভাই ছেত্ৰীক হকাই দিছোঁ আৰু লগতে অসম পুলিচ অসম চৰকাৰ অসম গৃহ বিভাগ ব্যৰ্থ এই কথা আমি গম পাইছোঁ আজি 17 দিনলৈকে আমাৰ ভাই অহা নাই সেইকাৰণে অসম চৰকাৰক আৰু ভাই ছেত্ৰী আমি হকাই দিব বিচাৰিছোঁ যদি অতি সোনকালে আমাৰ ভাইটি প্ৰকাশ ছেত্ৰী ঘূৰাই উবাই পঠাই নিদিয়ে কিন্তু অহা দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম আমি ৰাস্তাত ওলাই আহিবলৈ বাধ্য হ'ম তাৰপিছত কিন্তু আমাক ৰখাব নোৱাৰিব আমি এই আন্দোলন আমি কাৰ্যসূচী আজিৰ পৰা লৈছোঁ আৰু এইটো আমাৰ কাৰ্যসূচী আন্দোলন চলি থাকিব কি হ'ল তাৰ আমাৰ জিলা সমিতি বহিছিলে আমাৰ জিলা সমিতি আৰু লগত আমি আঞ্চলিক সমিতি আছিলোঁ তেতিয়া আমাৰ ভাই ছেত্ৰীয়ে আমাক আশ্বাসন দিলে যে তেখেতে ক'লে আমি অতি সোনকালে আমাৰ ভাইক আনি দিম আমি আপোনাক 2 দিন আমাক সময় দিয়ক তো সেইকাৰণে আমি সময় দিছিলোঁ তাৰ মাজত আপোনালোকে গম পায় নতুন বছৰ আহিলে সেইকাৰণে নতুন বছৰৰ কাৰণে চব ব্যস্ত হ'ল আমাৰ দল সংগঠন চব নেতৃত্ববৰ্গ ব্যস্ত হোৱাৰ কাৰণে আমি ওলাই সেইকাৰণে আজিৰ পৰা আমি আকৌ কাৰ্যসূচী ষ্টাৰ্ট কৰিছোঁ এতিয়া আমি আমাৰ ভাই যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে আমি 2 দিন সময় লৈছোঁ তেখেতৰ পৰা এতিয়া আমি বুজিম 2 দিন সময় লৈছোঁ এতিয়া সঠিক আপোনাক সময় এতিয়া বান্ধি দিব পৰা নাই মই কিন্তু অতি সোনকালে আমি এতিয়া ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈ যাম আচলতে এনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক আমি ভাবোঁ খুবেই দুৰ্ভাগ্যজনক দ্বিতীয় কথা হৈ গ'ল কৰ্মচাৰী আৰু মালিকৰ মাজত এটা সম্পৰ্ক সদায় থাকে কিন্তু মই আৰু এটা কথা জনাব বিচাৰোঁ যিসকলে প্ৰকাশ ছেত্ৰী নামৰ ল'ৰাজনক অপহৰণ কৰি লৈ গৈছে তেওঁলোকে আচলতে কৰ্মচাৰীসকলক নহয় একচুৱেলি কৰ্মচাৰীসকল থাকে দুখীয়া শ্ৰেণীৰ লোক তেওঁলোকে কৰ্মসূত্ৰে কোনোবা এটা অনুষ্ঠানত গৈ পেটটো পালিবলৈ যায় কোনোবা এটা প্ৰতিষ্ঠানত নিজৰ পেটটো পালিবলৈ যাওঁতে যদি এনেকুৱা কিছুমান কৰ্মৰ সন্মুখীন হ'ব লগা হয় এনেকুৱা কিছুমান ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হয় পিছৰ মানুহখিনিও এটা শংকাত ভোগে ল'ৰা ছোৱালী যিয়ে নহওক এটা শংকাত ভোগে সেই শংকাটো থাকিব নালাগে গতিকে কিবা যদি থাকে মই ভাবোঁ প্ৰত্যক্ষভাৱে মালিকৰ লগত তেওঁলোকে এটা যোগসূত্ৰ স্থাপন কৰিব লাগে সেই যোগসূত্ৰটো যদি স্থাপন হয় তেতিয়া কৰ্মচাৰীসকলৰ ওপৰত সেই ভয়ভাৱটো আহি নপৰে গতিকে যি হৈ গ'ল এতিয়া আমাৰ কথাটো হৈ গ'ল প্ৰথম আমাক ল'ৰাজন সুশৰীৰে লাগে ঘৰৰ মানুহৰ লগতে পৰিয়ালৰ লগতে আমি জাগুনবাসী দল সংগঠন সকলোৱে তেওঁৰ সুস্বাস্থ্যই আমি উভতাই অনাটো বিচাৰিছোঁ আমি ঘৰত খোৱাটো বিচাৰিছোঁ গতিকে তেওঁলোকে সুস্বাস্থ্যই যাতে ল'ৰাটো ঘৰত গোটাই দিয়ে আৰু মালিকেও আমাৰ মই নামটো ঠিক ভাই ছেত্ৰী নেকি তেওঁ খুব সোনকালে তৎপৰতাৰে তেওঁ এটা ডিচিশ্যন লওক যিটো ডিচিশ্যনে ল'ৰাজনক সোনকালে ঘূৰাই দিব পৰা যায় মই ইয়াকে আহ্বান জনাইছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হৈ এটা আহ্বান জনাব বিচাৰিছোঁ যিজন প্ৰকাশ ছেত্ৰী আজি 17 দিন পাৰ হৈ গ'ল তেখেতক প্ৰথমতে আমি ব্যৰ্থ বুলি ক'ব লাগিব প্ৰথম পুলিচ প্ৰশাসন আমাৰ ব্যৰ্থ প্ৰথম কথা দ্বিতীয়তে আমি পৰেশ বৰুৱা আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়ালৈ এটা অনুৰোধ জনাইছোঁ যে সুশৰীৰে ল'ৰাজন সোনকালে উভতাই পঠিয়াওক আৰু ইয়াৰ লগতে সমান্তৰালভাৱে আমি ভাই ছেত্ৰীক তেখেতক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকৰ যি ভিতৰুৱা মিলা প্ৰীতি আছে সেই মিলা প্ৰীতিবিলাক
সোনকালে ঠিক কৰি অতি শীঘ্ৰে আমাৰ প্ৰকাশ চেত্ৰী ঘৰলৈ উভতাই অনাৰ ব্যৱস্থা কৰিব লাগে। ইয়াকে প্ৰকাশ চেত্ৰীৰ কাৰণে যোনে লৈ গৈছে তেওঁলোকৰ লগত এবাৰে কণ্টেক্ট হৈছে, তেওঁলোকে স্বীকাৰ কৰিছে যে আমাৰ ইয়াত আছে আৰু আপোনাক আমাৰ কৰ্তৃপক্ষৰ পক্ষেদি ফোন আহিব বুলি। সেই যোগেদি এতিয়া বৰ্তমান কথা পাতি আছোঁ আৰু মই ৰিকুৱেষ্ট কৰিছোঁ তেওঁক সোনকালে মোকলাই দিব আৰু যিটো মোৰ অৱস্থা তেওঁলোকে গম পাইছে, এইকেইদিনতে তেওঁক মোকলাই আনিবলৈ মই আগবাঢ়ি আছোঁ। আৰু প্ৰথম দিনাখন পৰাই আগবাঢ়ি আছিলোঁ। তেওঁলোকৰ কোনো সঠিক ফোন নোহোৱাৰ বাবে এবাৰে ফোন কৰি তেওঁলোকে ক'লে যে আমাৰ ওচৰত আছে। তো এতিয়া হয়তো তেওঁ জলদি মোকলাই আহিব পাৰে, যে যথেষ্ট মানে চলি আছে প্ৰক্ৰিয়া। কোন সংগঠনে স্বীকাৰ কৰিছে? হয়, তেওঁলোকে আলফা 6 দিন বুলি কৈছে। তেওঁলোকে প্ৰথম 5 দিন পাছত তেওঁলোকে জনাইছিল যে আমাৰ ওচৰত আছে, আপোনাক আমাৰ কৰ্তৃপক্ষই যোগাযোগ কৰিব, কিন্তু তেওঁলোকে মোৰ লগত যোগাযোগ হোৱা নাই। হ'লেও মানে চলি আছে। ইতিমধ্যে আপুনি প্ৰকাশ কৰি গৈছে যিহেতু মানে তেওঁলোকে কিবা এটা জনাইছে, জনাৰ পিছত আপুনি গম পাইছে যে মানে আলফা স্বাধীন বুলি। এই ক্ষেত্ৰতে ক'বলৈ বিচাৰিছোঁ যে আপোনালোক যিহেতু আহিছে, কিবা মেছেজ আহিছে? হয়, তেওঁলোকে আলফা 6 দিন বুলিয়ে কৈছে। তেওঁলোকে কৈছে যে আমাৰ মানে ওপৰ ফালৰ পৰা ফোন আহিব, ফোনত আপোনালোকে